আমিতো সকলো এক হৈ জীয়াই থাকিব লাগিব। এটা টকাৰ ইপিঠি সিপিঠি এক হোৱাৰ দৰে এখন সংসাৰ শিশুৰ সতে লগ হৈহে এখন সংসাৰ সম্পূৰ্ণ হয়। সেইবাবে এই ভিডিঅ'বোৰ চাব আৰু চাওক আৰু বুজিবলৈ চেষ্টা কৰক। অনুৰোধহে কৰিছোঁ মাথো, মই জ্ঞান দিব বিচৰা নাই, ভুল নুবুজিব। শেষত পুনৰ কওঁ, সকলোৱে কুশলে থাকক। যিহেতু কৰোনা, সেইবাবে সকলোৱে ঘৰতে থাকক, কুশলে থাকক আৰু সাৱধানে থাকক। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিসকলে এতিয়ালৈকে কৰা নাই, আৰু লগতে বেল আইকনটো ক্লিক কৰি দিব যাতে ভিডিঅ'ৰ সৈতে মোৰ ন'টিফাই হৈ থাকে। তেন্তে আজিলৈ ধন্যবাদ, নমস্কাৰ।